নমস্কাৰ বন্ধুসকল। অসম আমাৰ বাবে কেৱল এখন ৰাজ্য নহয়, অসম আমাৰ তেজ, আমাৰ স্বাভিমান আৰু আমাৰ প্ৰাণ। যুগে যুগে লাচিত চিলাৰায় আৰু শংকৰদেৱৰ আদৰ্শৰে মহিয়ান আমাৰ এই জন্মভূমি। কিন্তু বহু বছৰ ধৰি আমাৰ মনত এটা প্ৰশ্ন আছিল, অসমে কেতিয়া ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। আজি আমি গৌৰৱেৰে ক'ব পাৰো যে আমাৰ সেই সপোন দিঠক হবলৈ আৰম্ভ কৰিছে। আৰু অসমৰ বুকুত এই ঐতিহাসিক পৰিৱৰ্তনৰ যিজন প্ৰধান কাণ্ডাৰী, তেওঁ হৈছে আমাৰ সকলোৰে পৰিচিত গতিশীল আৰু আধুনিক অসমৰ নিৰ্মিতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁৰ সাহসী নেতৃত্ব, অপ্ৰতিৰোধ্য ইচ্ছা আৰু সুদূৰ প্ৰসাৰী চিন্তাই আজি অসমক এক নতুন গতি প্ৰদান কৰিছে। বন্ধুসকল, যোৱা কেইবছৰত আমি চকুৰ সন্মুখতে অসমৰ এক নতুন ৰূপত প্ৰত্যক্ষ কৰিছো। শিক্ষা, স্বাস্থ্য বা আন্তঃগাঁথনি, এনে কোনো খণ্ড নাই য'ত পৰিৱৰ্তনৰ জোৱাৰ অহা নাই। গুৱাহাটীৰ পৰা ধুবুৰীলৈ, শদিয়াৰ পৰা কাৰ্বি আংলং পাহাৰলৈ, চাৰিওফালে কেৱল নিৰ্মাণৰ এক মহাযজ্ঞ চলিছে। নতুন নতুন মেডিকেল কলেজ, উচ্চ উৰণি সেতু আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হৈ থকা বিশাল দলংসমূহে আমাৰ যাতায়াত কৰা ব্যৱস্থা পৰিভাষা সলনি কৰি পেলাইছে। কেৱল সিমানে নহয়, অৰুণোদয় আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়া পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হাজাৰ হাজাৰ থলুৱা যুৱক যুৱতীক চাকৰি প্ৰদান কৰালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এক অন্যান্য দৃষ্টান্ত দাঙি ধৰিছে। তেওঁ কেৱল এজন ৰাজনীতিবিদ নহয়, তেওঁ হৈছে 24 ঘণ্টা কাম কৰা এজন প্ৰকৃত কৰ্মযোগী। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক এটা ডাঙৰ সপোন দেখুৱাইছে, অসমক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ শাৰীলৈ লৈ যোৱাৰ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি আপোনাক সশ্ৰদ্ধ আহ্বান জনাওঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি দেশ আৰু দেশৰ কল্যাণৰ বাবে এনেদৰে আগবাঢ়ি যাওক। আপোনাৰ প্ৰতিটো সৎ আৰু গঠনমূলক কামৰ পিছত অসমৰ 3 কোটি দেশপ্ৰেমী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন সদায় থাকিব। আহক আমি সকলোৱে ৰাজনীতিৰ ঊৰ্ধ্বত উঠি হাতত হাত মিলাই এখন বিকশিত অসম আৰু এক শক্তিশালী ভাৰত গঢ়াৰ সংকল্প লওঁ। আপোনাৰ এই মহান কৰ্মময় যাত্ৰালৈ যাচিলো অলেখ আন্তৰিক শুভকামনা। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলো। দেখা পাম আকৌ নতুন ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নপাহৰিব। জয় অসম, জয় জুবিন দা।